নমস্কাৰ স্বাগতম জনাইছো সকলোকে আকৌ এবাৰ জ্ঞান মংগলে আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আৰু আসাম ডিএছএছ গ্ৰেড 3 আৰু গ্ৰেড 4 ত আহিব পৰা কেইটামান কমন এন্টোনিম আৰু সিনোনিমৰ শব্দৰ বিষয়ে এতিয়া যদি আমি প্ৰথমতে মন কৰো এন্টোনিম অৰ্থাৎ বিপৰীত শব্দ আৰু সিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ প্ৰথমতে আমি যিকেইটা শব্দ আলোচনা কৰিম সেইকেইটা অকল এন্টোনিমৰ বিষয়ে আলোচনা কৰিম এটা নাৰ্ভাছৰ যদি আমি এন্টোনিমৰ বিষয়ে চাওঁ অৰ্থাৎ নাৰ্ভাছৰ যদি বিপৰীত শব্দ যদি আমি চাওঁ তেনেহলে ইয়াৰ অপচন এ আছে কনফিডেন্ট অপচন বি আছে আনএভাৰিং অপচন সি আছে স্টাউট আৰু অপচন ডি আছে বোস্টফুল এতিয়া নাৰ্ভাছ মানে হৈছে অধৈৰ্য বা বিশ্বাসত নথকা বা অবিশ্বাসী এতিয়া যদি আমি ইয়াৰ অপচন কেইটা চাওঁ ইয়াৰ উলটাটো বুজাবলৈ হলে মানে অপচন এ আছে কনফিডেন্ট অপচন বি আছে আনএভাৰিং অপচন সি আছে স্টাউট আৰু অপচন ডি আছে বোস্টফুল এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনফিডেন্ট অৰ্থাৎ বিশ্বাসী বা ধৈৰ্যশীল এতিয়া হস্টাইল মানে হৈছে শত্ৰু এতিয়া শত্ৰুৰ বিপৰীত শব্দ যদি আমি অসমীয়াত চাবলৈ যাওঁ তেনেহলে বুজোৱা হ'ব মিত্ৰ এনে ক্ষেত্ৰত বা বন্ধু এনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে সুইফট অপচন বি আছে ইন্ডিপেন্ডেন্ট অপচন সি আছে এন্টাগনিষ্টিক আৰু অপচন ডি আছে ফ্ৰেন্ডলি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰেন্ডলি অৰ্থাৎ বন্ধু শত্ৰুৰ বিপৰীত অৰ্থ বন্ধু এতিয়া ইয়াৰ পাছৰ শব্দটো হৈছে হিন্ডাৰ মানে যদি আমি অসমীয়াত মন কৰো তেনেহলে বুজোৱা হয় বাধা দিয়া এতিয়া বাধা দিয়া বিপৰীত শব্দটো হৈছে অসমীয়াত সুবিধা দিয়া তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে হেল্প অপচন বি আছে ৰিজেক্ট অপচন সি হৈছে ফেচিলিয়েট আৰু অপচন ডি আছে প্ৰপাগেট তেনে ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফেচিলিয়েট অৰ্থাৎ ফেচিলিয়েটে বুজায় সুবিধা দিয়া এতিয়া 4 নম্বৰ শব্দটো হৈছে এলিয়েন মানে হৈছে অসমীয়াত অপৰিচিত আৰু ইয়াৰ যদি আমি বিপৰীত শব্দটো যদি চাবলৈ যাওঁ তেনেহলে হ'ব পৰিচিত তেনে ক্ষেত্ৰত ইয়াত অপচন এ আছে নেচাৰেল অপচন বি আছে ৰেচিডেন্ট অপচন সি আছে নেটিভ আৰু অপচন ডি আছে ডমিচাইল্ড তেনে এলিয়েন মানে হৈছে অপৰিচিত আৰু ইয়াৰ বিপৰীত শব্দটো হৈছে অসমীয়াত পৰিচিত তেনে ক্ষেত্ৰত ইংলিছত ইয়াৰ বিপৰীত শব্দটো হ'ব অপচন সি অৰ্থাৎ নেটিভ এতিয়া 5 নম্বৰ শব্দটো হৈছে ডেফিচিয়েন্সি মানে হৈছে অপৰ্যাপ্ত আৰু ইয়াৰ যদি আমি বিপৰীত শব্দটো চাবলৈ যাওঁ তেনেহলে হ'ব পৰ্যাপ্ত তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে ইল অপচন বি আছে প্ৰফিট অপচন সি আছে এবান্ডেন্স আৰু অপচন ডি আছে ডেলিচিট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এবান্ডেন্স অৰ্থাৎ অপৰ্যাপ্তৰ বিপৰীত শব্দটো হৈছে পৰ্যাপ্ত আৰু তেনে ক্ষেত্ৰত সিটো এবান্ডেন্সে পৰ্যাপ্ত পৰিমাণৰ বুজাইছে এতিয়া 6 নম্বৰ শব্দটো হৈছে অস্তেৰ মানে হৈছে অসমীয়াত কঠিন তেনে ক্ষেত্ৰত ইয়াৰ বিপৰীত শব্দ যদি আমি বুজাবলৈ যাওঁ তেনেহলে হ'ব আৰাম তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে পেইনফুল অপচন বি আছে কমফৰ্টেবল অপচন সি আছে লেভিছ আৰু অপচন ডি আছে ডেকৰেটিভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমফৰ্টেবল অৰ্থাৎ আৰাম এতিয়া 7 নম্বৰ শব্দটো হৈছে ব্ৰিলিয়েন্ট মানে হৈছে বুদ্ধিমান আৰু বুদ্ধিমানৰ বিপৰীত শব্দ হৈছে অসমীয়াত অকৰা আৰু ইয়াৰ অপচন এ আছে ডাল অপচন বি আছে ডাম্ব অপচন ডি সি আছে ডাড আৰু অপচন ডি আছে ডাষ্টি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অৰ্থাৎ ডাল মানে অকৰা এতিয়া 8 নম্বৰ শব্দটো হৈছে বোল্ড মানে হৈছে সাহসী আৰু তেনে ক্ষেত্ৰত অসমীয়াত যদি আমি ইয়াৰ বিপৰীত শব্দ চাবলৈ যাওঁ তেনে হ'ব ভয়াতুৰ আৰু ইয়াৰ অপচন এ আছে আগলি অপচন বি আছে টিমিড অপচন সি আছে গ্ৰেট আৰু অপচন ডি আছে স্মাৰ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি টিমিডে বুজায় ভয়াতুৰ এতিয়া 9 নম্বৰ শব্দটো হৈছে চেলিব্ৰেটৰ অসমীয়া যদি আমি অৰ্থটো চাওঁ বুজোৱা হয় উদযাপন কৰা আৰু তেনে ক্ষেত্ৰত ইয়াৰ বিপৰীত শব্দ হ'ব শোক প্ৰকাশ কৰা আৰু ইয়াৰ অপচন এ আছে ৰিজেক্ট
অপশ্যন বিত আছে ইনচাল্ট, অপশ্যন চিত আছে মৰ্ণ আৰু অপশ্যন ডিত আছে এনজয়। আৰু ইয়াক শোক প্ৰকাশ কৰা বুজায় মৰ্ণ, অৰ্থাৎ চেলিব্ৰেটৰ বিপৰীত শব্দ হৈছে মৰ্ণ। এতিয়া 10 নম্বৰ শব্দটো হৈছে ৰেডিকেল। ৰেডিকেল মানে হৈছে অসমীয়াত কোৱা হয় ধাতু বুলি, আৰু ইয়াৰ বিপৰীত শব্দ হ'ব স্থিত অৱস্থাত নথকা বস্তু। তেনে ক্ষেত্ৰত ইয়াৰ অপশ্যন এত আছে চাইল্ডিছ, অপশ্যন বিত আছে কনজাৰভেটিভ, অপশ্যন চিত আছে নেৰো আৰু অপশ্যন ডিত আছে প্ৰগ্ৰেছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কনজাৰভেটিভ। কনজাৰভেটিভে স্থিত অৱস্থাত নথকা বুজায়। এতিয়া 11 নম্বৰ শব্দটো হৈছে ইণ্টেনশ্যনেল, অৰ্থাৎ জানি বুজি কৰা কাম। আৰু তেনে ক্ষেত্ৰত অসমীয়াত ইয়াৰ বিপৰীত শব্দ হ'ব যে জানি বুজি নকৰা কাম বা ঘপককৈ হৈ যোৱা বা দুৰ্ঘটনাজনিত কাম। তেনে ক্ষেত্ৰত ইয়াৰ অপশ্যন এত আছে এক্সিডেণ্টেল, অপশ্যন বিত আছে লোকেল, অপশ্যন চিত আছে এনজয় আৰু অপশ্যন ডিত আছে ট্ৰেভেলিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অৰ্থাৎ এক্সিডেণ্টেল। এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে ইনছলভেণ্ট। ইনছলভেণ্ট মানে হৈছে একো নথকা, অৰ্থাৎ খালী বা দৰিদ্ৰ বুজোৱা হয়। তেনে ক্ষেত্ৰত ইয়াৰ অপশ্যন এত আছে সলিউশ্যন, অপশ্যন বিত আছে ক্লিয়াৰ, অপশ্যন চিত আছে ৱেলথি আৰু অপশ্যন ডিত আছে বেংক্ৰাফ্ট। এতিয়া একো নথকাৰ বিপৰীত হ'ব থকা, অৰ্থাৎ সম্পত্তি থকা বুজোৱা হৈছে। তেনে ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৱেলথি। এতিয়া 13 নম্বৰ শব্দটো হৈছে এম্বেলিছ। আৰু এম্বেলিছৰ যদি আমি ইয়াৰ অসমীয়া অৰ্থটো চাওঁ তেনেহ'লে বুজোৱা হয় সাজ সজ্জা। আৰু ইয়াৰ বিপৰীত শব্দটো বুজাব হ'লে মানে হ'ব যে সাজ সজ্জা নথকাকৈ থকা বস্তু। ইয়াৰ অপশ্যন এত আছে ছেক্ৰিফাইচ, অপশ্যন বিত আছে ডিছফিগাৰ, অপশ্যন চিত আছে ফৰেড আৰু অপশ্যন ডিত আছে ইণ্ডিক্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰ্থাৎ ডিছফিগাৰ। 14 নম্বৰ শব্দটো হৈছে প্ৰেগমেটিক। প্ৰেগমেটিকৰ যদি আমি অসমীয়া অৰ্থ চাবলৈ যাওঁ তেনেহ'লে ইয়াৰ অসমীয়া অৰ্থটো হৈছে ব্যৱহাৰিক। আৰু ব্যৱহাৰিকৰ বিপৰীত শব্দ হৈছে আদৰ্শবাদী। আৰু তেনে ক্ষেত্ৰত ইয়াৰ অপশ্যন এত আছে এনথুচিয়াষ্টিক, অপশ্যন বিত আছে পজিটিভ আৰু অপশ্যন চিত আছে আইডিয়েলিষ্টিক আৰু অপশ্যন ডিত আছে মেটেৰিয়েলিষ্টিক। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইডিয়েলিষ্টিক। আইডিয়েলিষ্টিকে যিহেতু আদৰ্শবাদী বুজাইছে, গতিকে ব্যৱহাৰিকৰ বিপৰীত শব্দ হ'ব আইডিয়েলিষ্টিক, অৰ্থাৎ প্ৰেগমেটিকৰ বিপৰীত শব্দ হৈছে আইডিয়েলিষ্টিক। এতিয়া 15 নম্বৰ শব্দটো হৈছে ইল্ট। ইল্টৰ শব্দ অৰ্থ হৈছে হাৰ মনা। এতিয়া ইয়াৰ অপশ্যন এত আছে অকুপাই, অপশ্যন বিত আছে ৰিপৰ্ট, অপশ্যন চিত আছে কমফৰ্ট আৰু অপশ্যন ডিত আছে ৰেচিষ্ট। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰেজিষ্ট। অৰ্থাৎ ৰেচিষ্ট মানে হৈছে হাৰ নমনা বা তাৰ বিৰোধিতা কৰা। এতিয়া আমি আলোচনা কৰিম কেইটামান চিননিমছৰ বিষয়ে। চিননিম মানে হৈছে সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ। এতিয়া প্ৰথম যদি শব্দটো আমি চাওঁ আছে এভেঞ্জ। এতিয়া এভেঞ্জ মানে হৈছে প্ৰতিশোধ লোৱা। আৰু তেনে ক্ষেত্ৰত ইয়াৰ অপশ্যন এত আছে ৰিভেঞ্জ, অপশ্যন বিত আছে গ্ৰাজ আৰু অপশ্যন চিত আছে প্ৰেজেণ্ট আৰু অপশ্যন ডিত আছে অফাৰ। এতিয়া প্ৰতিশোধ লোৱা ইয়াত বুজাইছে অপশ্যন এ, অৰ্থাৎ ৰিভেঞ্জ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। এতিয়া 2 নম্বৰ শব্দটো হৈছে এনভি। এনভি মানে হৈছে দেখিব নোৱাৰা। তেনে ক্ষেত্ৰত ইয়াৰ অপশ্যন এত আছে ফৰচুন, অপশ্যন বিত আছে জেলাচি, অপশ্যন চিত আছে ফ্ৰেণ্ড আৰু অপশ্যন ডিত আছে এমপ্লয়। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰ্থাৎ জেলাচি। এনভি মানে হৈছে দেখিব নোৱাৰা আৰু জেলাচি মানে হৈছে সহ্য কৰিব নোৱাৰা বা দেখিব নোৱাৰা। এতিয়া 3 নম্বৰ শব্দটো হৈছে কনফাৰ। কনফাৰ মানে হৈছে প্ৰদান কৰা। এতিয়া ইয়াৰ সমাৰ্থক শব্দ বুলিবলৈ অপশ্যন এত আছে কম্পালচন, অপশ্যন বিত আছে বেষ্টো, অপশ্যন চিত আছে কাৰেজ আৰু অপশ্যন ডিত আছে ইয়াৰ্ন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বেষ্টো। বেষ্ট কনফাৰৰ সমাৰ্থক শব্দ হৈছে বেষ্টো, অৰ্থাৎ এই দুইটা শব্দই দান কৰা বা প্ৰদান কৰা বুজাইছে। এতিয়া 4 নম্বৰ শব্দটো আছে ৱ'জ। ৱ'জ মানে হৈছে অসমীয়াত সংকটত থকা। এতিয়া যদি আমি ইয়াৰ অপশ্যন কেইটা মন কৰোঁ, অপশ্যন এত আছে ট্ৰেজেডি, অপশ্যন বিত আছে ছাফাৰিং, অপশ্যন চিত আছে এংগাৰ আৰু অপশ্যন ডিত আছে বিটাৰনেছ। এতিয়া শুদ্ধ উত্তৰটো হৈছে অপশ্যন
বি অৰ্থাৎ সাফাৰিং woes মানে যেনে যি ধৰণে সংকটত থকা বুজাইছে সাফাৰিঙৰ সেইদৰে সংকটত থকা বা সংকটত থাকি সহ্য কৰা বুজাইছে এতিয়া 5 নম্বৰ শব্দটো হৈছে KNAVE KNAVE মানে হৈছে অসমীয়াত অসাধু এতিয়া ইয়াৰ অপচন এ আছে dishonest অপচন বি আছে novice অপচন সি আছে futuristic আৰু অপচন ডি আছে traditional আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে dishonest dishonest মানেও আমি অসাধুৱে বুজো গতিকে KNAVE অসাধুৱে বুজাইছে আৰু dishonest অসাধুৱে বুজাইছে কাৰণ ইয়াৰ KNAVE সমাৰ্থক শব্দ হৈছে dishonest এতিয়া 6 নম্বৰ শব্দটো হৈছে MIRTH MIRTH মানে হৈছে প্ৰমোদজনক আৰু ইয়াৰ অপচন এ আছে anger অপচন বি আছে merriment অপচন সি আছে audacity আৰু অপচন ডি আছে blunder আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অৰ্থাৎ merriment MIRTHৰ সমাৰ্থক শব্দটো হৈছে merriment এতিয়া 7 নম্বৰত আছে fetch মানে হৈছে লৈ অনা তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে give অপচন বি আছে take অপচন সি আছে bring আৰু অপচন ডি আছে rely আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰ্থাৎ bring লৈ অনা বুজায় আৰু fetch লৈ অনা বুজায় বাবে fetchৰ synonym হৈছে bring এতিয়া 8 নম্বৰ শব্দটোত আছে fatal মানে হৈছে ঘাতক আৰু ইয়াৰ অপচন এ আছে terrible অপচন বি আছে wrong অপচন সি আছে poisonous আৰু অপচন ডি আছে deadly এতিয়া fatalৰ যদি synonym অৰ্থাৎ একে শব্দ অৰ্থ প্ৰকাশ কৰা যদি আমি শব্দটো চাওঁ তেনেহলে তলৰ চাৰিটাৰ ভিতৰত বুজাইছে অপচন ডি অৰ্থাৎ deadly ঘাতক বুজাইছে এতিয়া 9 নম্বৰ শব্দটো হৈছে attain মানে হৈছে গ্ৰহণ কৰা তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে discover অপচন বি আছে find অপচন সি আছে acquire অপচন ডি আছে attain এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি acquire attainৰ সমাৰ্থক শব্দ হৈছে acquire অৰ্থাৎ attainৰ synonym হৈছে acquire এতিয়া 10 নম্বৰত আছে ALMSৰ শব্দ অৰ্থ হৈছে অসমীয়াত দান কৰা তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে prayers অপচন বি আছে charity অপচন সি আছে blessings আৰু অপচন ডি আছে respect আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি charity অৰ্থাৎ দান কৰা বুজাইছে সেইকাৰণে ALMSৰ সমাৰ্থক শব্দ অৰ্থাৎ synonym হৈছে charity এতিয়া 11 নম্বৰ যদি আমি শব্দটোলৈ মন কৰো তেনেহলে আছে superstitious অৰ্থাৎ ভ্ৰমিত বা অন্ধবিশ্বাস তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে traditional অপচন বি আছে pious অপচন সি আছে sacred আৰু অপচন ডি আছে irrational superstitiousৰ যদি আমি সমাৰ্থক শব্দ বা synonym যদি আমি চাওঁ তেনেহলে হ'ব অপচন ডি অৰ্থাৎ irrational ভ্ৰমিত অথবা অন্ধবিশ্বাস বুজায় এতিয়া 12 নম্বৰ শব্দটো আছে ravage মানে হৈছে অসমীয়াত ধ্বংস কৰা এতিয়া ইয়াৰ অপচন এ আছে destroy অপচন বি আছে abolish অপচন সি আছে poisonous আৰু অপচন ডি আছে break এতিয়া ravage যেহেতু ধ্বংস কৰা বুজাইছে এতিয়া যদি তলৰ চাৰিটা শব্দ যদি আমি মন কৰো তেনেহলে ইয়াত ধ্বংস কৰা বুজাইছে destroy গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অৰ্থাৎ destroy এতিয়া 13 নম্বৰ শব্দটো হৈছে celestial মানে হৈছে স্বৰ্গীয় এতিয়া অপচন এ টো যদি আমি মন কৰো তেনেহলে আছে traditional অপচন বি আছে beautiful অপচন সি আছে heavenly আৰু অপচন ডি আছে worship এতিয়া তলৰ চাৰিটা শব্দ যদি আমি মন কৰো তেনেহলে ইয়াত স্বৰ্গীয় বুজাইছে heavenly অৰ্থাৎ celestialৰ সমাৰ্থক শব্দ বা synonym হৈছে heavenly এতিয়া 14 নম্বৰ শব্দটো হৈছে assassinate শব্দ অৰ্থ হৈছে হত্যা কৰা তেনে ক্ষেত্ৰত ইয়াৰ অপচন এ আছে murder অপচন বি আছে anger অপচন সি আছে praise আৰু অপচন ডি আছে admire এতিয়া তলৰ যদি চাৰিটা শব্দ যদি আমি মন কৰো তেনেহলে ইয়াত murderে হত্যা কৰা বুজাইছে
তেনে ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ মাৰ্ডাৰ অৰ্থাৎ এছাচিনেটৰ চিনোনিম হৈছে মাৰ্ডাৰ এতিয়া 15 নম্বৰ শব্দটো হৈছে গাৰ্নিছ গাৰ্নিছ মানে হৈছে সজোৱা তেনে ক্ষেত্ৰত ইয়াৰ অপশ্যন এ ত আছে এডৰ্ন অপশ্যন বি ত আছে বেনিশ অপশ্যন চি ত আছে পেইণ্ট আৰু অপশ্যন ডি ত আছে গ্লেমাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ এডৰ্ন গাৰ্নিছৰ সমাৰ্থক শব্দ হৈছে এডৰ্ন আৰু এই দুইটা শব্দই বুজোৱা হৈছে যে সজোৱা অৰ্থাৎ ডেকৰেট কৰা তেন্তে এয়া আছিল কেইটামান আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু DSSত আহিব পৰা কেইটামান গুৰুত্বপূৰ্ণ এণ্টনিম আৰু চিনোনিমৰ প্ৰশ্ন আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই উপকৃত হৈছে অনাগত দিনত এনেদৰে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি চাই উপকৃত হ'ল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব ধন্যবাদ